হাই গাইজ, ৱেলকাম বেক টু মাই চেনেল। আশা কৰিছোঁ আপোনালোকে সকলো ভালে আছে আৰু ময়ো ভালে আছোঁ। আৰু আগতীয়াকৈ আপোনালোকক নৱবৰ্ষ বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আৰু আজি আহিছোঁ আমি এইখিনিত মেলা চাবলৈ। আমি নেহৰুবালি আনন্দ মেলা চাবলৈ আহিছোঁ। আৰু গাইজ, আপোনালোকে এটা কথা গম পায়নে? নেহৰুবালি মেলা চাবলৈ আহিলে কিন্তু আগতীয়াকৈ 10 টকা টিকেট কাটি ভিতৰত সোমাব লাগিব। আৰু দেখা পাই আছে আপোনাৰ চকৰি তকৰি চলি আছে, বিভিন্ন ধৰণৰ দোকানদাৰী আছে, ধুনীয়া ধুনীয়া খেলনা চেলনা বিক্ৰী কৰি আছে ল'ৰা ছোৱালী। বহুত ভাল লাগিছে আহি মেলা চাই। আপোনালোকে আহি চাব পাৰে, নেহৰুবালি মেলা আহিছে। বহুত মেলা চলি আছে এইখিনিত। আৰু সৰু ল'ৰা ছোৱালীবিলাকৰ গাড়ী চলিছে, এয়া বেলুন পুতলা। আৰু আগতে আছে আমাৰ নগাঁও আমাৰ গৌৰৱটো দেখা যোৱা নাই ল'ৰাটোৰ কাৰণে। আমাৰ নগাঁও আমাৰ গৌৰৱ লিখা আছে। আৰু এইখিনিতে আছে জাপি এটা বনাই থোৱা আছে, কণ মইনাহঁতে ৰখি আছে জাপিৰ ওচৰত ফটো উঠিবলৈ। আৰু ইয়াত দেখা পাইছে আমাৰ নগাঁও আমাৰ গৌৰৱ। আৰু এইপিনে এটা পখিলা বনাই থোৱা আছে ফটো উঠিবলৈ। আৰু এইপিনে ছিংগাৰে গান গাই আছে। চ' গাইজ, এটা আনন্দ লগা কথা, গান শুনি মোৰ ল'ৰাটোৱে এনেকৈ ডান্স কৰিছে। তাৰ ডান্স দেখা পাইছেনে? চাওক, পাগলৰ দৰে নাচি আছে। গান শুনা পাই ছিংগাৰে গান গাই আছে আৰু পূৰা নাচি আছে। তাৰ নাচ চাই, ডান্স চাই বেলেগ মানুহে তাৰ পিনে ঘূৰি ঘূৰি চাই আছে। দেখা পাইছেনে? পাগলা ডান্স কৰি আছে মোৰ ল'ৰাটোৱে। চ' এতিয়া আমি এইখিনিৰ পৰা লাহে লাহে যাওঁ, আগৰ পিনে ঘূৰি আগৰ পিনে যাম। আগৰ পিনে আপোনালোকক দেখাম গোটেই নেহৰুবালি মেলা। এতিয়া ৰাতি 9:30 বাজিছে, ৰাতিও হৈ গ'ল। আৰু এইপিনে ল'ৰাই পূৰা যাব বিচৰা নাই, গান শুনা পাই এইপিনে পূৰা ডান্স কৰি আছে। আৰু মোৰ ল'ৰাৰ এটা সাহসী কথা শুনিবনে গাইজ? মোৰ ল'ৰাই মেলাত আহি ডাঙৰ চকৰি দেখাই আছে। ডাঙৰ চকৰিত উঠিব, ডান্স কৰিব, ডাঙৰ চকৰিত উঠিব। এয়া সৰু সৰু ল'ৰা ছোৱালীৰ ট্ৰেইন, কিন্তু ল'ৰাক মই ট্ৰেইনত উঠিব কৈছোঁ, ট্ৰেইনত নুঠে, ডাঙৰ ট্ৰেইনত উঠিব। এইপিনে ব'ট চলি আছে, নৌকা দেখা পাইছে, সেয়া নৌকা দেখা গৈ আছে। কিন্তু টিকেটৰ দাম যি বাঢ়িছে, একোত উঠিব নোৱাৰি। নৌকাত উঠিব হ'লে 70 টকা টিকেট, ডান্স চাব গ'লে 60 টকা টিকেট, চব 60-70। সৰু ল'ৰা ছোৱালীৰ প্লেন। আৰু এইপিনে দেখা পাইছে ঘোঁৰা চোৰা বাঘ চাঘ থোৱা আছে। এয়া এইটো বস্তু, এইটো জাৰ্চি আমি একলনতো দেখা পাইছিলোঁ, একলনতো আছে এইটো। আৰু নেহৰুবালি মেলাতো আহিছে। এইটো চাওক গাইজ, মোৰ ল'ৰাই ডাঙৰ ট্ৰেইনত উঠিছে। তাৰ সাহস, মাকৰ নিচিনাই হৈছে অৱশ্যে সাহসটো। এইটো মোৰ ভাগিন, এইটো মোৰ ল'ৰা। আৰু গাইজ, এইটো মই নিজে কি ক'ম আপোনালোকৰ লগত। আৰু এইপিনে চাওক ল'ৰা ছোৱালীবিলাক কেনেকৈ পাগলৰ দৰে ডান্স কৰি আছে। দেখা পাইছেনে? কেনেকৈ পাগলৰ নিচিনা ডান্স কৰি আছে। চ' আপোনালোকে চাই থাকক।